বগা হৈছে Good morning everyone. এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰা ভাবি আছিলো যে ভিডিও বনা আসলতে কাম কৰি গৈ আছো ভিডিও বনোৱা হোৱা নাই তো ভাবিলো আজি ভিডিওটো ষ্টাৰ্ট কৰে নেদৰে মনটো একেবাৰে বেয়া এই এক্সিডেন্ট যে হল সাতটা লৰা ঢুকাল সাতজন ছাত্ৰ আমি হেৰুৱালো তো হেতু কাৰণে মনটো বহুত বেয়া পৰিয়াল বৰ্গৰ কেনেকুৱা অৱস্থা হৈছে নিউজত চাইছা সঁচাকৈ বেয়া লাগিছে তো সন্তান এটাক ডাঙৰ কৰোতে মাক দেউতাকৰ কিমান কষ্ট হয় নহয়নে বহুত কষ্ট হয় সন্তান এটা ডাঙৰ কৰাতে সেই কুমলীয়া জীৱনৰ পৰা ইমানখিনি ডাঙৰ কৰিছে সেই জন্মৰ পৰা আজি 22-23 বছৰ হোৱালৈকে কিমান কষ্ট কৰিছিলে মাক দেউতাকে কিমান ত্যাগ কৰিছিলে পঢ়াৰ নামত কিমান কষ্ট কৰিছিলে পঢ়ুৱাইছে শুনাইছিলে কিমান ভাল মানুহ হ'ব বুলি আশা কৰিছিল এইবিলাক সকলো ত্যাগ কৰিও সন্তানক নাপালে লগত নাই সন্তান কিমান দুখৰ কথা নহয়নে আমি 7জনকৈ মেধাৱী ছাত্ৰ হেৰুৱালো সো এইটো বেদনা সঁচাকৈ মাক দেউতাকসকলে কেনেদৰে সহ্য কৰিব কোনোৱেও নৰে এনেকে যদি সন্তানে এৰি থৈ যায় তাৰ কাৰণে বহুত দুখ লগা এটা কথা এই যি 7জন ছাত্ৰ মৰিলে সেইকেইজনৰ পিতৃ মাতৃকনো কোনে সান্তনা দিব কেনেকৈ তেওঁলোকে জীয়াই থাকিব গোটেই জীৱন এই দুখটো লৈয়ে তেওঁলোক কটাবলগীয়া হ'ল যি নহওক বাৰু এতিয়া কি ক'ম আৰু উপায় নাই হ'বলগীয়াতো হৈ গ'ল আগলৈ যাতে সেনেকুৱা নহয় সেয়াই আৰু এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মনটো বহুত বেয়া লাগি আছে এইবিলাক কাৰণতে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কোনো মাতৃৰ পৰা যাতে সন্তান এনেদৰে গুচি নাযায় বুকু সুধা কৰি আসলতে সন্তানৰ প্ৰতি মাতৃৰ কিমান মৰম সঁচাকৈ মোৰ বহুত বেয়া লাগি আছে মনটো যি নহওক বাৰু এতিয়া বলক এনেদৰে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি এটা ফেচিয়েল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো সকলোৱে চাই যেন খুব সুন্দৰ এটা ফেচিয়েল ভিডিঅ' বলক তেতিয়াহ'লে আজি ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ আজি জিকা বনাম বুলি ভাবিছোঁ চব্জিখিনি এনেদৰে কাটি আছোঁ ইয়া কাটা হৈ গ'ল চব্জিখিনি এতিয়া কেৰাহীটোত অকণমান মাছ আছিলে সেইখিনি মাছেদি আজি জিকা আলু মাছে বনাম বুলি ভাবিছোঁ এয়া মাছখিনি এইদৰে ভাজি ল'লোঁ তাৰপিছতে পিঁয়াজ জলকীয়া দিলোঁ এনেদৰে অকণমান ভাজি ল'লোঁ ভাজি লৈ এয়া জিকা আলু দি দিলোঁ আচলতে আজি মছলা নিদিয়াকৈ বনাম ল'ৰাটোৰ পেটৰ অসুখ হৈ আছে তো সেইকাৰণে এনেদৰে মই মাছৰ আঞ্জাখন চিম্পুলকৈ বনাই থৈ দিলোঁ দুপৰীয়াৰ কাৰণে আজি মছলা দিলে পেটটো আকৌ বেয়া কৰিব এয়া আঞ্জা হৈ গ'ল তাৰপিছতে অকণমান গাখীৰো গৰম কৰি ল'লোঁ গাখীৰ সি খাবলৈ বেয়া পায় কিন্তু আৰু উপায় নাই এইখিনি গৰম কৰি ল'লোঁ আৰু এয়া অকণমান চৰিয়াটোত পানী লৈছোঁ আচলতে সদায় একে আঞ্জা খাই বেয়া লাগে যে সেইকাৰণে ভাবিলোঁ অকণমান মাহৰ দাইল জিকাই থৈ দিছোঁ ৰাতিলৈকে মাহৰ দাইল বনাব লাগিব এইদৰে পানীত তিয়াই থৈ দিছোঁ বাকলিটো যোৱাত সুবিধা হ'ব আৰু বগা হ'লে ল'ৰাটো খাই ভাল পায় সেইকাৰণে এইদৰে তিয়াই থলোঁ 1-2 ঘণ্টামান সময় তাৰপিছতে ঢাকনি লগাই থৈ দিলোঁ কাৰেণ্টটো গৈছে একেবাৰে আন্ধাৰ হৈ গ'ল আবেলি হৈছে এতিয়া ল'ৰাটো শুই আছে এতিয়া অকণমান ল'ৰাটোৰ কাৰণে খোৱা বনাওঁ কাৰেণ্টটো নাছিলে ইমান সময় এতিয়া আহিছে কাৰেণ্টটো ল'ৰাটো শুই আছে সি শুই থাকোঁতে তাৰ খোৱাখিনি অকণমান বনাই লওঁ এতিয়া বনাম চুজি ল'ৰাটো খাই নাখায় অকণমান বনাই থৈ দিওঁ সি শুই আছে যিহেতু এয়া চুজি অকণমান বনাওঁ এতিয়া শিশুসকলৰ কাৰণে খুব ভাল চুজিটো সেইকাৰণে এতিয়া চুজি বনাওঁ অকণমান চুজি বনাওঁতে মই ৰিফাইন তেল অকণমান ইউজ কৰোঁ 1 চামুচমান দি দিওঁ তাতে এয়া চুজি অকণমান দি দিছোঁ যিখিনি বনাওঁ প্ৰয়োজন অনুসৰি চুজি দি দিছোঁ 3 চামুচমান এনেদৰে চুজিখিনি আচলতে কাৰাকৈ ভাজিলে সোৱাদ লাগে নহয়নে চুজি যদি অকণমান বেছিকৈ ভাজা যায় তেতিয়া খাই সোৱাদ লাগে এয়া অকণমান মই গৰম পানী দি দিলোঁ গৰম পানী দিলেও খাবলৈ সোৱাদ লাগে অকণমান গৰম পানী দি ভাজাৰ পিছত এয়া গাখীৰ অকণমান দি দিলোঁ গাখীৰো দি অকণমান ভাজি ল'ম যেতিয়া শুকাই যাব খুব ভাল হ'ব এয়া গাখীৰখিনি শুহি ল'লে চুজিখিনি হৈ গ'ল এতিয়া এখন প্লেটত মই এনেদৰে চুজিখিনি নামাই ল'লোঁ ধুনীয়াকৈ সমান কৰি দিলোঁ আচলতে সি এনেকৈ দিলে নাখায় তো সেইকাৰণে মই অকণমান ডিজাইন কৰি দিম চুজিখিনি অকণমান মই কি কৰিম কাটি দিম কাটি দিলে ধুনীয়াকৈ মিঠাইৰ নিচিনা হয় তো এইদৰে কাটি দিওঁ সেয়া সমান হোৱা নাই মোৰ তাড়াতাড়ি কৰাৰ কাৰণে ধুনীয়াকৈ কাটি লৈছোঁ কাটিলে অকণমান সময় ৰৈ দিছিলোঁ মই ৰৈ দিয়াৰ পিছত এয়া ধুনীয়াকৈ ওলাই আহিছে মিঠাইৰ নিচিনা কৰি এনেকৈ মই তাক খোৱা তেতিয়া খাবলৈ সি ভাল পায় এইদৰে ওলাই থৈ দিলোঁ তাৰপিছত
তাক মই এইখিনি খুৱাব লাগিব গাখীৰৰ সৈতে খোৱাখিনি বনাই এয়া ল'ৰাটো শুই আছে স্কুলৰ পৰা আহি ভাত খাই দৰে তাক অকণমান মাতি লওঁ এতিয়া সন্ধিয়া হৈছে পঢ়িবও লাগিব সি এইদৰে শুই আছে এয়া মাতাৰ কাৰণে বেছি বাগৰ সলাব ধৰিছে শুবৰ টাইমত বেডিংটো লৈ থাকে এইটো এয়া ছিংগাপুৰ যাব বোলে সেইকাৰণে এনেদৰে বেডিং ৰেডি কৰিছে আচলতে এতিয়া তাক উঠাই দিওঁ পঢ়িব লাগিব ফাৰ্ষ্ট টাৰ্মৰ আজি চিলেবাছ দি দিছে তো এক্সাম হ'ব জুনৰ 15 তাৰিখৰ পৰা এতিয়া এইকেইদিন কণ্টিনিউ ভালদৰে পঢ়াব লাগিব এতিয়া দেউতাই পঢ়িবলৈ বহিছোঁ সেয়া লিখিবলৈ দিছোঁ সি খেলি আছে মোৰ লগত খোৱা লোৱা ফিনিছ কৰিলোঁ ন এতিয়া আমি পঢ়িম বাবু ভাল পঢ়িব এতিয়া পঢ়িব লাগিব পঢ়িব লাগিব পঢ়িব লাগিব দিয়া নতুন বক্স ন কোনে আনি দিছে এইটো আকৌ খুলি দেখাই দিয়াচোন আমাৰ বাবুৰ ধুনীয়া বক্স এটা আনি দিছে দিতাকে দিয়া কি ধুনীয়া ন ৰবা ইয়াতে পেঞ্চিলবিলাক সোমাই থ'ব লাগিব ন এতিয়া আমি পঢ়া ষ্টাৰ্ট কৰোঁ ন এয়া পঢ়া শেষ কৰিলোঁ তাৰপিছতে এয়া ল'ৰাটোৰ ৱাইফ শেষ হৈছিলে এইবিলাক বজাৰ কৰিছে দেউতাকে ৱাইফছ ক্ৰীম বডি লোচন ফেচ ৱাছ এইবিলাক গোটেই লৈ আহিছে আৰু এইবিলাক আনিছে গোটেই সামৰি থওঁতেহে বহুত সময় লাগে ন এইবিলাক বজাৰ গোটেই সামৰি থওঁতে মোৰ বহুত সময় লাগি যায় বজাৰ সামৰি থ'বলৈ কোনে কোনে বেয়া পায় মোক কমেণ্টত জনাবচোন এতিয়া ফেচিয়েল ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো গৰমৰ দিনৰ কাৰণে ফেচিয়েল হয় ঘৰত থকা দৈৰে আমি কৰিম এই ফেচিয়েলটো ঘৰৰ সামগ্ৰীৰ জৰিয়তে ঘৰত যিখিনি পোৱা যায় সেইখিনি সামগ্ৰীৰে আৰু চাব মুখখন কিমান ফটফটীয়া বগা আৰু উজ্জ্বল হ'ব তেতিয়াহ'লে দেৰি নকৰোঁ আহক এই ফেচিয়েলটো আমি কেনেদৰে কৰিম চাই লওঁ এতিয়া এই ফেচিয়েলটো কৰিবৰ কাৰণে প্ৰথমতে মুখখন চাফা হ'ব লাগিব মুখখন চাফা কৰি ল'ব লাগিব আজি মই ফেচ ৱাছ নকৰোঁ মুখখন ফেচ ৱাছ নকৰাকৈ কেনেদৰে চাফা কৰিব পাৰি সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া এল'ভেৰা জেল সকলোৰে ঘৰত পোৱা যায় অকণমান হাতত এনেকৈ উলিয়াই ল'লোঁ এতিয়া এইখিনি এনেকৈ চাবোন যেনেকৈ ক'ব সেনেকৈ ঘঁহি ল'লি হ'ল এনেদৰে এল'ভেৰা জেলেৰে মুখখন খুব চাফা হয় এনেকৈ অকণমান পেষ্ট দিব অকণমান ধুনীয়াকৈ ঘঁহি ল'ব চাৰিওফালে যদি বেছি অইলি স্কিন হয় তেতিয়াহ'লে ফেচ ৱাছ কৰি ধুই ল'লে হ'ল হৈ গ'ল এতিয়া মই পানী দি মুখখন ধুই ল'ম পানীখিনি মই আজি লগতে লৈছোঁ উঠি যোৱা অসুবিধা লাগে কাৰণে অলপ পানী দি এনেকৈ মুচি ল'লে হ'ল হৈ গ'ল মই ধুই ল'লোঁ মুখখন এতিয়া মুখখন মুচি লওঁ চাফা লাগিছে মুখখন এতিয়া মুখখন চাফা হৈ গ'ল খুব ধুনীয়াকৈ চাফা হৈছে এবাৰ কৰি চাবচোন এল'ভেৰা জেলেৰে মুখখন এনেদৰে খুব চাফা লাগে তো এতিয়া মই বাটি এটাত এয়া দৈ এইখিনি দৈ মোৰ ঘৰত বনোৱা দৈ আছিল আচলতে মই ঘৰৰ গৰু গাখীৰৰ বনাইছিলোঁ তো ইয়াৰে অকণমান 1 চামুচ মই বেলেগ এটা বাটিত লৈ লওঁ এয়া 1 চামুচ লৈ ল'লোঁ এতিয়া এইখিনিৰে কি কৰিব লাগিব ধুনীয়াকৈ এইখিনি এই 1.5 চামুচ দৈৰে মুখখন মাছাজ কৰিব লাগিব ধুনীয়াকৈ ল'ব আৰু পাৰিলে হাতেৰে লগাব পাৰিলে খুব ভাল হয় হাতেৰে কৰিলে আচলতে গম পোৱা যায় স্কিনত কিমানখিনি প্ৰেছ দিব লাগে হাতখনেৰে সেইকাৰণে হাতেৰে কৰাটো খুবেই ইম্পৰ্টেণ্ট তো মই এতিয়া কি কৰিলোঁ সেই দৈখিনিয়ে মই ধুনীয়াকৈ এনেদৰে মুখত লগাই ল'লোঁ এইখিনিৰে মই ধুনীয়াকৈ ক্লিন কৰি ল'ম মুখখন ফেচিয়েলৰে প্ৰথম ষ্টেপটোৱে হ'ল ক্লিনজিং
ইয়া ধুনীয়াকৈ মুখখন সেইটোৰে চাফা হৈছে এতিয়া এইটো আমি সেইটোৰেও এবাৰ এনেকৈ দৈৰে চাফা কৰি ল'ম 2 মিনিট হৈ গ'ল এতিয়া মুখখন আকৌ ধুই ল'ম এইখিনি পানীখিনি লেতেৰা হোৱা নাই লেতেৰা হ'লে চেঞ্জ কৰি ল'লে হ'ল হৈ গ'ল এতিয়া নেক্সট ষ্টেপটো কৰিম আমি নেক্সট ষ্টেপটো হ'ব স্ক্ৰাব কৰিবৰ কাৰণে মই এয়া দৈ 1 চামুচ লৈ লৈছোঁ দৈৰ লগত এয়া চেনি এতিয়া চেনিখিনি আৰু দৈখিনি মই 1 মিনিটমান সময় মিক্স কৰি লৈছোঁ চেনিখিনি গোটেই গলি যাবলৈ নিদিওঁ এতিয়া এই দৈখিনিৰে মই স্ক্ৰাব কৰিম দুখন হাতত ল'ব দুখন হাতেৰে এনেকৈ যিবিলাকৰ স্কিনত বেছি পৰিমাণে দাগ আছে তেওঁলোকে এই স্ক্ৰাবটো 5 মিনিটমান সময় কৰিব তেতিয়াহে মুখখন ভালকৈ চাফা হ'ব আৰু দাগবিলাক যোৱাটো সহায় হ'ব এতিয়া মই মুখখন আকৌ ধুই লওঁ কিমানখিনি চাফা হৈছে দেখিছেনে কিমানখিনি বগা লাগিছে মুখখন সঁচাকৈ এতিয়া ইয়াৰ পিছৰ ষ্টেপটো কৰিম হ'ল এয়া দৈ অকণমান লৈ লৈছোঁ 1 চামুচ লৈ ল'লে হ'ল ইয়াতে এয়া এল'ভেৰা 1 চামুচমান দি দিব তাৰপিছত ইয়াতে এয়া নেমু ঘৰততো থাকেই গৰমৰ দিনত সকলোৰে নেমু ন এয়া নেমু 1 চামুচ অকণমান নেমু তাৰে পিছতে এই বেচন অকণমান 1 চামুচ দিলে হৈ গ'ল আৰু ইয়াত আৰু এবিধ সামগ্ৰী মিক্স কৰিব সেইটো হ'ল মৌ যিয়ে স্কিনখন কোমল কৰি ৰাখিব সেইকাৰণে মৌটো ইউজ কৰিব লাগে এয়া মৌ মই প্ৰয়োজন অনুসৰি দি দিছোঁ আধা চামুচ দিছোঁ ইয়াতে এতিয়া এবিধ সামগ্ৰী এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'লে হ'ল এতিয়া হৈ গ'ল এতিয়া এইটো মই মুখত এপ্লাই কৰিম ইয়াতে গোলাপ জলো এড কৰিব পাৰিব ঘৰৰ কামৰ মাজতে অকণমান সময় নিজৰ কাৰণে আচলতে স্কিনটো কেয়াৰ ল'ব লাগে নহ'লে স্কিন কেয়াৰ নল'লে দেখিবলৈ বহুত বেয়া লাগে স্কিনখন দাগ পৰি যায় তো সেইকাৰণে এনেদৰে ঘৰতে যদিও পাৰ্লাৰলৈ যাবলৈ সময় নিমিলে তেতিয়া অলপ সময়ৰ কাৰণে ঘৰতে এনেদৰে কিমান সময় 15 মিনিট সময় এটা এনেকৈ লৈ ল'ব নিজৰ কাৰণে আচলতে নিজক ভাল পাবলৈ শিকিলে চবখিনি কৰিব পৰা যায় নহয়নে তো এনেদৰে যদি ধুনীয়াকৈ ফেচ পেক এটা বনাই কিনে লগাই ফেচিয়েলটো ঘৰতে কৰে আৰু এইবিলাক ফেচিয়েল 10 দিনৰ মূৰে মূৰে কৰিব পাৰিব যিহেতু ঘৰৰ সামগ্ৰীৰ জৰিয়তে বনোৱা হৈছে একো এফেক্ট নকৰে স্কিনত আৰু ডাৰ্ক চাৰ্কেল ডাৰ্ক স্পট হোৱাইট হিটছ ব্লেক হিটছ যিবিলাকৰ আছে সেইবিলাকে 10 দিনৰ মূৰে মূৰে এই ফেচিয়েলটো যদি কৰে তেতিয়াহ'লে দেখিব মুখখন একেবাৰে চাফা হৈ গৈছে আৰু একেবাৰে ব্লেক হিট হোৱাইট হিটছ নোহোৱা হৈ যাব খুব ধুনীয়া ফেচিয়েল এটা এইটো এতিয়া এনেদৰে লগাই কিনে মই শুকাবৰ কাৰণে 15 মিনিট সময় ৰাখি দি মই কাম কৰি থাকিম কাম কৰি উঠি মই যেতিয়া শুকাই মুখখন ধুই কিনে আপোনালোকক দেখাম 15 মিনিট পিছত শুকায়ে যাব তো হৈ গ'ল এনেদৰে লগালোঁ তাৰপিছত মই মুখখন ধুই আপোনালোকক দেখাই আছোঁ ৰিজাল্টটো এয়া 15 মিনিট সময় ৰখাৰ পিছত মই মুখখন ধুই দিলোঁ মুখখন মুচি ল'লোঁ এইদৰে কিমানখিনি বগা হৈছে নহয়নে কিমানখিনি বগা হৈছে
দৈৰ খুব সুন্দৰ ফেচিয়েল এইটো এবাৰ ট্ৰাই কৰি চাব আৰু প্ৰত্যেক দিনে কৰিবলৈ মন যাব এইটো এবাৰ কৰাৰ পিছত খুব ধুনীয়া এটা ফেচিয়েল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে ক'ব আৰু এইটো স্কিনত একে সকলো স্কিনৰ মানুহে এই ফেচিয়েলটো কৰিব পাৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ